1.5 বছৰ হৈছে বাপৰে হ'ব এতিয়া কৰা এইকেইটা লোৱা ড্ৰয়িং কৰা ক'লৈ যাব নাযায় নাযায় স্কুললৈ তুমি কৰা তোমাৰ কিমান হৈছে জানা 2 বছৰ হৈছে অ' স্কুলত পঢ়িব নালাগে প্ৰথম এইটো কৰিলা কৰা তুমি লিখিবলৈ শিকাই নাই পঢ়িবলৈ শিকাই নাই স্কুল গৈ কি কৰিবা প্ৰথম তুমি এইটো চোৱা এইটোত সেউজীয়া ৰং কৰিবা এইটো ৰঙা ৰং কৰিবা দেই এতিয়া কৰা অঁ 2টা ৰং কৰিব লাগিব ভৰিটো এনেকৈ দিয়াচোন এইটো নহয় প্ৰথম এই পাতখিলা দি লোৱা দিয়া এইটো এনেকৈ ধৰিবা চাওঁ কি কৰিছা এইটো দেখিছা এইটো আঙুলিটো এনেকৈ ধৰিব লাগিব এইটো হৈ গ'ল এতিয়া তুমি এইটো কৰা লাহে লাহে কৰা ইমান দূৰলৈ নিদিবা আকৌ এডোখৰত কৰা ভালকৈ ধৰি লোৱা এইবাৰ সহজ পাই চব পিনে মাৰি দিছা ন ইছ ৰাম ৰাম কেনেকৈ কৰিছে চোৱা এনেকৈ ধৰা এইটো এনেকৈ ধৰা হোৱা নাই এনেকৈ ধৰা আঙুলিটো এনেকৈ ধৰাচোন মাথা ৰাখিব নালাগে বহীখনতে প্ৰথম আঁকি লোৱা হৈছে দেই বা আমাৰ ল'ৰাটোৱে পাৰিছে দেই এইটো এনেকৈ নধৰে শুন তুমি এইপিনে আহি এনেকৈ ধৰা আঙুলিটো এনেকৈ ধৰা হৈছে এই ইমান দূৰলৈ নিদিবা এইডোখৰতে দিয়া এনেকৈ ধুনুকৈ এনেকৈ ধৰি দি দিলে হ'ল ৰ'বা হ'ব এতিয়া ধুনুকৈ হৈ যাব দেখিছা না তুমি পঢ়িবলৈ শিকাই নাই লিখিবলৈ শিকাই নাই ক'ৰ পৰা স্কুল যাবা তুমি কোন স্কুলত পঢ়িবা নো এইটো ধুনুকৈ হৈ গ'ল দেখিছা না এতিয়া তুমি এইটো কৰি দিয়া ধুনুকৈ হৈ যাব তাৰপৰা হৈ গ'ল সেইটো সেই লাহে লাহে কৰা লাহে লাহে এইটো এনেকৈ দি লাহে লাহে কৰা বাবা বৰ ধুনুকৈ আঁকিছে দেই